নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি লৈ আহিছো এটা চাটনিৰ ভিডিঅ'। তাৰ কাৰণে এয়া নৰসিংহ, মুছন্দৰী, মান ধনিয়া এইদৰে ভালদৰে ধুই চাফা কৰি লৈছো। মিক্সিত দিবৰ কাৰণে গোটেইখিনি ৰেডি হৈ গ'ল। ইয়াতে নৰসিংহ, মুছন্দৰী আৰু মান ধনিয়াখিনি দিম মিক্সিৰ বাতিটোত। খিনি এবাৰ মিক্সাৰত দি লওঁ। এয়া চাওক মিক্সাৰত দিলোঁ, অলপ পাতবিলাক বাকী আছে পিচিবলৈ। এতিয়া ইয়াতে দিম মান ধনিয়াখিনি, এইদৰে হাতেৰে ছিঙি দিছোঁ। আৰু আদা, নহৰু, কেঁচা জলকীয়াকেইটা দি পুনৰ এবাৰ মিক্সিত দি ল'ম। এয়া চাওক সকলোখিনি প্ৰায় গুড়ি হৈছে। এতিয়া ইয়াতে দিম অলপমান নিমখ, সোৱাদ অনুসৰি দিছোঁ নিমখ। এতিয়া আৰু পানী অলপ ইয়াতে দি দিম। এইখিনি পুনৰ আৰু এবাৰ মিক্সিত দি ল'ম। এয়া চাওক ৰেডি হৈ গ'ল মান ধনিয়া, নৰসিংহ, মুছন্দৰী চাটনি। কোনে কোনে খাই ভাল পায় এইদৰে জনাবচোন। আৰু যিসকলে খোৱা নাই নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল।